Good evening guys. সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি এটা একেবাৰে সিম্পল ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ। আপোনালোকে ঘৰতে বনাই খাব পাৰিব। গতিকে বিশেষ নকওঁ, আপোনালোকে ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ, তেতিয়া গম পাব মই আজি কি বনাইছো। যদি চাই ভাল লাগে তেন্তে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ অহাসকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি নোটিফিকেশন পাই থাকে। তো আহক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ বনাবৰ কাৰণে আমি লৈছোঁ ধনিয়া পাউডাৰ, অলপ আদা নহৰু পেষ্ট, ধনিয়া, কাটি লোৱা জলকীয়া আৰু অলপ পিঁয়াজ, আৰু এইফালে বেচন আৰু নিমখ হালধি পৰিমাণ মতে। প্ৰথমে ইয়াত বেচন দিম, এতিয়া পিচি থোৱা প্ৰসাদখিনি মানে বুট আৰু মগুখিনি দি দিম। তাৰ লগতে পিঁয়াজ, কাটি থোৱা জলকীয়া, ধনিয়া, অলপ আদা নহৰু আৰু একেবাৰে শেষত ধনিয়াৰ গুড়ি। এতিয়া সোৱাদ অনুসৰি নিমখ দিব। আৰু অলপ হালধি। এতিয়া মিশ্ৰণখিনি অলপ পানী দি ভালকৈ সানি ল'ব। এতিয়া আমি এইখিনিত অলপ টাইমৰ কাৰণে মেৰিনেট কৰি ৰাখি দিম। এতিয়া চাটনিটো ৰেডি কৰি ল'ম। তাৰ কাৰণে লৈছোঁ শুকান জলকীয়া, এয়া ৰেড চিলি, বিলাহী, নহৰু আৰু পিঁয়াজ। এতিয়া প্ৰথমে নহৰু কেইফুটা তাৰ পৰা বিলাহী, পিঁয়াজ, লগতে জলকীয়া কেইটাও দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিব। অলপ হালধি, আৰু একেবাৰে শেষৰ ৰেড চিলি। এইটো কালাৰৰ কাৰণে দিয়া হৈছে। এতিয়া বস্তুখিনি কোমল হৈ গ'ল। অলপ কোমল হোৱালৈকে ভাজি ল'ব লাগে। বিলাহীও এয়া প্ৰায় সিজি গ'ল আৰু কোমল হৈ গ'ল।
প্ৰায়খিনি বস্তুৱে। এতিয়া আমি গেছটো অফ কৰিম আৰু এই বস্তুখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত মিক্সিত মাৰি ল'ম। ৰেডি হৈ গ'ল। শেষত একেবাৰে ইয়াত অলপ গৰম তেল এড কৰি দিম। গৰম তেলত অলপ সৰিয়হ দিছিলোঁ আৰু মিৰ্চি পাউডাৰ দিছিলোঁ, সেইকাৰণে অলপ ৰংটো ৰঙচুৱা ওলাইছে। আৰু আপোনালোকে নৰসিংহ দিব পাৰে, আমাৰ আজি নাই কাৰণে নাই দিয়া। এয়া চাওক কি ধুনীয়া হৈছে। ইয়াত ধুনীয়াকৈ পৰিৱেশন কৰিম। এয়া বিলাহীৰ জ্বলা চাটনি। এয়া আদা নহৰুৰ জলকীয়াৰ চাটনি। এয়া গ্ৰীণ চিলি চচ। এয়া অলপ টমেটো চচ।